হেল্ল' গাইজ ৱেলকাম। মই আপোনালোকৰ আগত এটা চিৰিজ লৈ আহিছোঁ এবাৰ। আপোনালোকে চাব পাৰে মোৰ একাউণ্টত ইয়াত অকল $10 আছে মাত্ৰ, এইটো লাইভ একাউণ্টত। চ' মই $10 বা $1000 বনাবৰ কাৰণে ট্ৰাই কৰিম। এদিনত নকওঁ গাইজ, চাওঁ কিমান দিনত বনাব পাৰোঁ। আৰু লেটছ চি গেছ। চ' আজি মই ট্ৰেড কৰিম অকল বেছিক প্ৰাইচ একশ্যনত। চ' ইয়াত চাব পাৰে এটা ৰেজিষ্টেঞ্চ আছে। চ' আই থিংক এবাৰ ডাউন যাব পাৰে। চ' মই ডাউন ট্ৰেড এটা প্লেচ কৰিছোঁ $1। লেটছ গাইজ কি হয়। চ' গাইজ মই আপোনালোকৰ আগত কৈ আছিলোঁ যে মই এটা ছেশ্যন লৈ আহিছোঁ আপোনালোকৰ আগত, য'ত মই $10 বা $1000 বনাব কাৰণে ট্ৰাই কৰিম চিৰিজত। ত' লেটছ চি কি হয়, কিমান আগলৈকে যাওঁ, কিমানলৈকে বনাব পাৰোঁ, লছ হয় নে প্ৰফিট হয়। চ' আপোনালোকে চাব। আৰু গাইজ মই টেলিগ্ৰামত ফ্ৰী quotex ছিগনেল প্ৰভাইড কৰোঁ। যদি কাৰোবাক যদি ছিগনেল লাগে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংকৰ পৰা quotex একাউণ্ট খুলিব। আৰু মোৰ টেলিগ্ৰামত ফ্ৰীকৈ আপোনালোকে ছিগনেল ল'ব পাৰিব। যদি কোনোবাই এতিয়ালৈকে quotex একাউণ্ট খোলা নাই, খুলিব পাৰে। মোৰ লিংকৰ পৰা খুলিলে মই ফ্ৰীকৈ আপোনালোকক প্ৰভাইড কৰিম, ফ্ৰী ছিগনেল প্ৰভাইড কৰিম। ত' লেটছ চি। তো গাইজ এইটো ট্ৰেড লোৱাৰ কাৰণ এইটোৱে হ'ল যে ইয়াত এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ আছিলে, মাল্টিপল টাইম ইয়াত ৰেজিষ্টেঞ্চ লৈছে এইটো কেণ্ডেলে। চ' 2 মিনিটছৰ কাৰণে এটা 1 মিনিটছৰ কাৰণে এটা ডাউন ট্ৰেড গ'লোঁ আমি। তো লেটছ চি। অ'কে, লাষ্ট ছেকেণ্ডছত গাইজ আই থিংক ডাউন ট্ৰেডে ক্ল'জ হ'ব। লেটছ চি কি হয়। অ'কে, গাইজ আমি ফাৰ্ষ্ট ট্ৰেড প্ৰফিটত ক্ল'জ কৰিলোঁ। লেটছ চি কি হয়। মোৰ 10 পইণ্ট কিমান চামথিং ডলাৰ্ছ আছিলে, সেইকাৰণে 11 পইণ্ট কিমান ডলাৰ্ছ হ'ল। তো লেটছ চি, আমি কাৰেঞ্চি পেয়াৰ চেঞ্জ কৰোঁ। অ'কে, তো প্ৰাইচটো গোটেইটো ডাউন ট্ৰেণ্ড গৈ আছে। ইয়াত এটা ৰেজিষ্টেঞ্চ আছে, প্লাছ ইয়াত এটা ৰেজিষ্টেঞ্চ আছে। তো ইয়াত এটা মাইনৰ ৰেজিষ্টেঞ্চ আছে। চ' গাইজ আই থিংক প্ৰাইচটো যদি ইয়ালৈকে মাৰ্ক কৰিছোঁ। অ'কে, জেনেৰেল লাইন টোটাল মাল লৈছোঁ। লেটছ চি। যেনেকৈ আপোনালোকে দেখিছে এটা ৰেজিষ্টেঞ্চ আছে, যাব পাৰে। ইয়াত এটা ৰেজিষ্টেঞ্চ আছে, প্লাছ ইয়াত এটা ৰেজিষ্টেঞ্চ আছে। তো লেটছ চি প্ৰাইচে ক'ত ছাপৰ্ট লয়, তাৰপিছত আমি ডাউন কাৰণে ট্ৰেড ল'ব পাৰোঁ। লেটছ চি কি হয়। আপোনালোকে যদি ইয়াত 20 মুভিং এভাৰেজত যদি ইণ্ডিকেটৰ যদি 20 মুভিং এভাৰেজ লগাই তেতিয়াহ'লে চাব পাৰে এইটো এটা ডাউন ট্ৰেণ্ড আছে। মই নলগাই ক'ব পাৰিম এইটো ডাউন ট্ৰেণ্ড হয়। এতিয়ালৈকে প্ৰাইচটো লোৱাৰ হাই ফৰ্ম কৰিছে। তো লেটছ চি। অ'কে গাইজ, অলপ ওপৰত আহিব দিয়ক প্ৰাইচটো, তাৰপৰা এটা ট্ৰেড যাব পাৰে। লেটছ চি কি হয়। আৰু এটা কেণ্ডেলৰ কাৰণে ৱেইট কৰিম। অ'কে গাইজ, যদি মই এইটো অলপ জুম কৰোঁ। অ'কে, এক মিনিট। চ' গাইজ আপোনালোকে এইটো চাব পাৰে, ইয়াতে ৰেজিষ্টেঞ্চ আছিলে। চ' প্ৰাইচে তাৰপৰা ৰিভাৰ্চ কৰিছিলে। লেটছ চি কি হয়। চ' এইটো চাওক গাইজ, ইয়াতে ৰেজিষ্টেঞ্চ আছে। আপোনালোকে এইটো ওলাই আছে কাৰণে চাব পৰা নাই চাগে, কিন্তু ইয়াত এটা ৰেজিষ্টেঞ্চ আছে, এইটো আপোনালোকে চাব পাৰে। এটা ৰেজিষ্টেঞ্চ আছিলে, সেইটো কাৰণে ট্ৰেড ল'লোঁ। ডাউন ট্ৰেডত আছে কাৰণে ডাউন ল'লোঁ। তো লেটছ চি। অ'কে গাইজ, আপোনালোকে চাব পাৰে আমি দুটা ট্ৰেড ল'লোঁ, দুটাই প্ৰফিটত ক্ল'জ কৰিলোঁ। লেটছ চি, মোক এনেকুৱা লাগিছে এবাৰ এটা ডাউন ট্ৰেড যাব।
চ' 1 মিনিটছৰ কাৰণে এটা ডাউন ট্ৰেড লৈছোঁ। এতিয়ালৈকে মোৰ হিচাপত প্ৰাইচটো আৰু অলপ ডাউন যাব ইয়াৰ পৰা। ত' লেটছ চি কি হয়। চ' 1 মিনিটছৰ কাৰণে এটা ট্ৰেড প্লেচ কৰিলোঁ। মোৰ কেনেকুৱা লাগিছে এই কেণ্ডেলৰ আৰু ডাউন যাব। এই কেণ্ডেলৰ তলত উইকৰ তলত ক্ল'জ কৰিব। ত' লেটছ চি। এতিয়ালৈকে ইয়াত এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ আছে আৰু ডাউন ট্ৰেণ্ড আছে প্ৰাইচটো। চ' গাইছ লেটছ চি আৰু 24 ছেকেণ্ডছ বাকী আছে। ত' লেটছ চি। তাৰপিছত আমি প্ৰফিটত ক্ল'জ কৰিলোঁ। এইটো অলপ ক্ল'জিং দিবলৈ টাইম লাগিছে, নেটটো অলপ শ্ল' হৈছে। আপোনালোকে মোৰ বেলেঞ্চো চাব এতিয়া। চ' গাইছ আপোনালোকে চাব পাৰে আমি $10 পৰা আজি $13 আহিলোঁ। ত' গাইছ যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু যদি মোৰ টেলিগ্ৰাম চেনেল ফ্ৰীকৈ লাগে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা quotex একাউণ্ট খোলক আৰু মোক এটা মেছেজ দিব। ত' গাইছ আজিলৈ ইমানকৈ, কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত।